Hello friends, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল নীল জোনাক সুৰজলৈ। ফ্ৰেণ্ডছ, মই সুৰজ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, নিম গছ বুলি ক'লে প্ৰায় সকলোৱে জানে যে বহুতো ঔষধি গুণেৰে ভৰপূৰ এজোপা বৃক্ষ, যিজোপা বৃক্ষৰ প্ৰত্যেকটো অংশই আমি বিভিন্ন ৰোগ নিৰাময়ত ব্যৱহাৰ কৰিব পাৰোঁ। ছাল, পেট, চুলি, চকু আদি বিভিন্ন শাৰীৰিক ৰোগসমূহ প্ৰতিৰোধৰ ক্ষমতা সম্পন্ন এই নিম গছ। বিভিন্ন ৰোগ নিৰাময় হয় যদিও অধিক প্ৰয়োগৰ ফলত বিপদো হ'ব পাৰে। ঔষধৰ উপৰিও দেৱী পূজাতো বিভিন্ন ঠাইত ইউজ কৰা দেখা যায়। নিম গছ সাধাৰণতে এনেকুৱা জেগাত ৰুব লাগে যি জেগাত ৰুলে ঘৰৰ ভিতৰলৈ সেই নিম গছৰ হাৱা সোমাব পাৰে, আৰু নিম গছ ঘৰৰ মুখ্য দুৱাৰত লগালে অত্যন্ত শুভ বুলি কোৱা হয়। আৰু এই নিম গছে বায়ু বিশুদ্ধ কৰাত বহুতো পৰিমাণে সহায় কৰে, আৰু আন গছৰ তুলনাত অত্যাধিক অক্সিজেনো উৎপন্ন কৰে এই নিম গছে। নিম গছৰ বিভিন্ন ঔষধি গুণবোৰনো কি চাওঁ আহক। বিশেষকৈ নিম গছৰ পাতত বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ ক্ষমতা আছে। সাধাৰণতে শৰীৰৰ ছালত দেখা দিয়া কিছুমান সৰু সৰু গুটি বা ফোঁহা বা খজুৱতি আদি বিভিন্ন ৰোগসমূহত নিম গছৰ পাত যদি পিহি লগোৱা হয় তেন্তে সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়, আৰু নিম গছৰ পাত খালেও এই ৰোগ ভাল হয়। নিমপাত বইল কৰি তাৰ পানীৰে যদি গা ধুৱে তেতিয়াও চৰ্মৰ ৰোগ ভাল হয়। ৰ'দত কাম কৰিলে বা ৰ'দত বেছি সময় থাকিলে মুখত এটা ক'লা চামনি পৰে, যিটোক আমি ছানকিষ্ট বুলি কওঁ। নিমপাতৰ ফেচ পেক লগালে এই ছানকিষ্ট নাইকিয়া কৰিব পাৰে। কিন্তু এই ছানকিষ্ট নাইকিয়া কৰিবলৈ সেই ফেচ পেকটো বনাব কেনেকৈ? তেন্তে সেই ফেচ পেকটো বনাবলৈ ফাৰ্ষ্ট নিম গছৰ পাতবোৰ শুকুৱাই তাৰ পাউডাৰ বনাই লওক, আৰু তাৰ লগত দৈ গাখীৰ অলপ মিহলাই লগাব পাৰে। আপোনাৰ মুখমণ্ডল উজ্বলাই তুলিবলৈ নিমপাত শুকুৱাই গুড়ি কৰি তাৰ লগত অলপ হালধি মিহলাই বা নিমপাত পিহি তিয়ঁহৰ ৰস মিহলাই অলপ দিন লগাই চাওক, ভাল ফল খুব সোনকালে পাব। মুখমণ্ডলৰ বিভিন্ন অংশত দেখা দিয়া ডাৰ্ক চাৰ্কল নাইকিয়া কৰিবলৈও নিমপাতৰ জৰিয়তে সম্ভৱ। তাৰ বাবে নিমপাত পিহি তাৰ পেষ্ট বনাই দাগ পৰা ঠাইত লগাই অলপ সময় থাকক, তাৰ পাছত খালী পানীৰে ধুই দিয়ক, আৰু এইদৰে কৰি চাওক সপ্তাহত ৩-৪ দিন খুব সোনকালে ভাল ফল পাব। ব্লাড পিউৰিফাই। সাধাৰণতে কি হয়, তেজৰ কিছুমান প্ৰব্লেমৰ কাৰণে আমাৰ ছালত বিভিন্ন ৰোগ হোৱা দেখা যায়। নিমপাত খালে তেজৰ সৃষ্টি হোৱা বেয়া বীজাণুবোৰ নাইকিয়া হয় বা নাইকিয়া কৰি দিয়ে, যাৰ ফলত তেজ চফা হয় আৰু বিভিন্ন ৰোগসমূহো সমাধান হয়। ডায়েবেটিছ ৰোগো কণ্ট্ৰল কৰিব পাৰি নিমপাতৰ জৰিয়তে। অধিক ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিত বা যিমান পাৰে বুলি নহয়, নিয়মতে খাব লাগে। নিয়মিত নিমপাত যদি খায় তেন্তে বহু পৰিমাণে সকাহ পাব পাৰে। নিমপাতত সন্নিৱিষ্ট গেডনিন নামৰ উপকৰণবিধে মেলেৰিয়াৰ ৰোগ নিৰাময়ত সহায় কৰে। সেয়েহে মেলেৰিয়া হ'লে নিমপাত খাবলৈ কোৱা হয়। আৰু এই নিমপাতৰ যদি আপুনি চাহ বনাই খায় তেন্তে অত্যাধিক জ্বৰ বা এনেকুৱা ধৰণৰ বেমাৰবোৰৰ পৰা পৰিত্ৰাণ পাব। পেটৰ ৰোগ নিৰাময়তো সহায় কৰে নিমপাতে। গেছ, পেটৰ বিষ আদিৰ বাবে নিয়মিত যদি নিমপাত ৰাতিপুৱা শুই উঠি খালী পেটত খায় তেন্তে গুৰিৰ পৰাই উঘালিবলৈ সক্ষম হ'ব এনেধৰণৰ ৰোগসমূহ। ফাংগাল ইনফেকশ্যন হ'লে নিমপাত পিহি লগালে সোনকালে পৰিত্ৰাণ পাব। নিমপাত খালে শৰীৰৰ ইমিউনিটি শক্তিও বৃদ্ধি পায়, যাৰ ফলত আপোনাৰ ৰোগ নিৰাময় শক্তি যথেষ্ট আপডেটেড হয়।
শৰীৰৰ কোনো জুয়ে পুৰা অংশত যদি নিমপাত পিহি লগায় সোনকালে সকাহ পাব আৰু এনেদৰে লগালে বীজাণুৰ পৰাও সকাহ পাব। বিষাক্ত কীট পতংগই কামুৰিলে নিমপাত পিহি যদি সেই ঠাইত কামোৰা অংশত যদি লগায় তেন্তে কীট পতংগৰ বিষ সোনকালে নাইকিয়া কৰিব পাৰিব। নিমপাত প্ৰয়োগ কৰি চুলিৰো বহুত যতন ল'ব পাৰি। চুলি সৰা, চুলি ফটা, উফি হোৱা বা চুলিৰ এনেধৰণৰ বিভিন্ন ৰোগসমূহ আপুনি নিৰাময় কৰিবলৈ নিমপাতৰ সহায় ল'ব পাৰে বা নিমপাত প্ৰয়োগ কৰিব পাৰে আৰু এই নিমপাত প্ৰয়োগ কৰিলে চুলি মজবুত হোৱাটো সহায় হয়। নিমৰ ডালেৰে যদি আপুনি দাঁত ঘঁহে তেন্তে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাঁত আদি সমস্যাবোৰ দূৰ কৰিব পাৰে। নিম গছৰ গুটিতো বহুত পুষ্টিকৰ দ্ৰব্য পোৱা যায়, যাৰ ফলত বহুতো ঔষধত এই গুটিবোৰ ব্যৱহাৰ কৰা হয়। এই গুটিত ভিটামিন কে, কেলছিয়াম, মেগনেছিয়াম, ছ'ডিয়াম, ফছফৰাছ, নাইট্ৰজেন আদি মৌলবোৰ পোৱা যায়। এইবোৰৰ উপৰিও আৰু বহুতো গুণ সন্নিৱিষ্ট আছে নিম গছত। নিম গছৰ প্ৰতিটো অংশই ঔষধি গুণেৰে ভৰপূৰ। যদিও অধিক গুণেৰে ভৰপূৰ এই নিমপাত, তথাপিও যদি অধিক সেৱন কৰে ইয়াৰ ছাইড এফেক্টটো নোহোৱা নহয়। বেছি দীঘলীয়া সময় যদি আপুনি নিমপাত সেৱন কৰে তেন্তে কিডনী বা লিভাৰত প্ৰভাৱ পৰিব পাৰে। সেয়েহে নিৰ্দিষ্ট নিয়ম আৰু জোখতহে খোৱাটো লাভজনক। সৰু ল'ৰা ছোৱালীয়ে নিমপাত সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে, সেয়েহে সেৱন নকৰাটোৱেই ভাল। গৰ্ভৱতী মহিলাই নিমপাত সেৱন কৰিলে বেয়া প্ৰভাৱ পৰাৰ লগতে গৰ্ভপাত হ'ব পাৰে। সেয়েহে গৰ্ভৱতী মহিলা লগতে কেঁচুৱা মাকেও নিমপাত খোৱাটো হানিকাৰক। আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা বহুতো নজনা কথা জানিলে বা বহুতো লাভ হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু আফটাৰ অল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টাটো বজাই দিয়ক মোৰ নেক্সট আপডেট আপুনি সকলোতকৈ আগতে পাবলৈ। ধন্যবাদ, বাই বাই।